হেল্ল' গাইজ, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক ভালেই আছে, ময়ো ভালেই আছোঁ। আজি আপোনালোকৰ আগত মই শ'ল মাছৰ সৈতে কচুৰ এটি ধুনীয়া ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। সেয়ে আজি অকণমান তাৰ আপোনালোকক এতিয়া ৰাতি সময় তো আজি কচুৰ সৈতে শ'ল মাছ বনাম বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, আগবঢ়াম আজি, আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু কচু কোনে কোনে ভাল পায় মোক ক'ব। মই পিছে কচু খাই খুব ভাল পাওঁ, আৰু আপোনালোকৰ আগত মই তেনেকুৱাকৈ দিম আৰু নেক্সট কেতিয়াবা বেলেগ কচু। এতিয়া মই কচুটো লৈছোঁ কিজানি দীঘল দীঘল ওল কচু টাইপ তেনেকুৱা কচু, আৰু আৰু কেতিয়াবা আৰু আন কচু আছে তেনেকুৱা কচুৰ ৰেচিপি আগবঢ়াম। যিহেতু মই খাওঁৱেই, কচু খাওঁ। কচু আপোনালোকে মই বুলিয়ে নহয়, আপোনালোকে খাব, কাৰণ কচুত আমি তেজ পাওঁ, তেজ ধুনীয়া চাফা হয়, তেজটো ভালে থাকে। তো আপোনালোকে যিমান পাৰে খাব আৰু সুবিধা লৈ। আৰু কিছুমান কচু আছে ভাজি পেলাই খাব পাৰি, চাটনি টাইপতো খাব পাৰি, তেনেকুৱাকৈ খাব পাৰি। আজি মাছেৰে সৈতে মই কচু দেখুৱাম, আশা কৰিছোঁ ভাল পাব। আৰু আপোনালোক ভালে আছে বুলি মই ভাবিছোঁ, ময়ো ভালে আছোঁ। তেন্তে বেছি পলম নকৰি মই আজি আপোনালোকৰ আগত শ'ল মাছেৰেনো কিদৰে বনাওঁ কচু দেখুৱাই আছোঁ। আহক তেন্তে। কেৰাহীটো পাতি দিয়া হৈছে। এতিয়া আমি কচুৰ সৈতে মাছ দি কেনে বনাম, সেইকাৰণে ইয়াতে কেৰাহীত তেল দিয়া হ'ল। তেল অকণমান দি পেলাই গৰম হ'ব দিছোঁ। ইয়াতে দিয়া হৈছে, ইয়াতে পিঁয়াজ কাটি লোৱা হৈছে, এইখিনি এটা পিঁয়াজ কাটি লোৱা হৈছে সৰুকৈ, আৰু ইয়াতে জলকীয়া আৰু নহৰু দিয়া হৈছে। একেলগে আমি পটাত পিচি লৈছোঁ, তো এনেকুৱা হৈছে। কেঁচা জলকীয়া আৰু ৰহুন দিছোঁ, মানে নহৰু দিছোঁ। আৰু এতিয়া তেলখিনি গৰম হৈছে। এতিয়া পিঁয়াজখিনি দি দিছোঁ। তেলখিনি গৰম হৈছে যেতিয়া, তাৰপিছত আপোনালোকে দি দিব পিঁয়াজখিনি ভালদৰে। এইখিনি হৈছে কচু, এইখিনি আমি ভালকৈ কাটি লোৱা হৈছে। কাটি লৈ পানীত তিয়াই থৈ দিছোঁ অকণমান টাইম, তাৰপিছত এতিয়া দি দিম। এইবাৰ আমি পটাত পিচি লোৱা জলকীয়া আৰু নহৰুখিনি দি দিলোঁ। ভালদৰে ভাজ খালে এতিয়া দিবৰ হ'ব আৰু কচুখিনি। এতিয়া নিমখ দি দিয়া হৈছে। ইয়াতে হালধি গুড়ি দিছোঁ অকণমান, তাৰপিছত ধনিয়া গুড়ি, এইবাৰ মাছখিনি দি দিছোঁ। মাছখিনি আগতে ধুনীয়াকৈ ভাজি ল'ম, তাৰপিছত কচুখিনি দিয়া হ'ব। ইয়াতে লোৱা হৈছে, ইয়াতে আমি মাছ লৈছোঁ, শ'ল মাছ লৈছোঁ। শ'ল মাছেৰে আজি আমি কচু ৰান্ধিম। ইয়াতে অকণমান পানী দি দিছোঁ, বইল হ'ব দিম মাছখিনি। এইবাৰ ঢাকনিখন বহাই দি অকণমান টাইম ৰ'ম। ইয়াতে মাছখিনি পানী দি দুবাৰ পানী দিলোঁ, দি পেলাই ভালকৈ সিজিব দিছোঁ। এনেকুৱা হৈছে। শ'ল মাছ আছিলে এইখিনি, আৰু দুবাৰমান পানী দি পেলাই এইখিনি হৈ যাব মাছখিনি। আমি মাছ উঠাই দিছোঁ, অকণমান বইল হ'ব দিছোঁ। তো এইফালে কচুখিনি ৰান্ধিম।
তাৰপিছত একেলগ কৰি দিম। সেইকাৰণে আন এটা কেৰাহীত মই তেল দি পেলাই অকণমান পিঁয়াজ দি দিছোঁ। এইবাৰ কচুখিনি দি দিছোঁ। এইখিনি কচুখিনি ইয়াৰ ওপৰত নিমখ দি দিম। তাৰপিছত জিৰা গুড়ি দিছোঁ, হালধি গুড়ি দিছোঁ, ভালকৈ লৰাই দিছোঁ। কচুখিনি ভালকৈ লৰাই পেলাই সিজিব দিছোঁ। তাৰপিছত ইয়াৰ ওপৰত গৰম পানী দি দিম। গৰম পানী দিব আপোনালোকে ইয়াতে। ভালকৈ ভাজি ল'ব, তেল বিৰিঙি আহিব দিব। মানে মছলাখিনি ভালকৈ কচুখিনিত যাতে লাগি যায়, সেইকাৰণে অকণমান ভাজ খাব দিব। তৎক্ষণাতে পানী নিদিব। অকণমান ভাজ খোৱাৰ পিছতহে আপোনালোকে পানী ইয়াৰ ওপৰত গৰম পানী দি দিব। মাজে মাজে এনেদৰে লৰাই থাকিব যাতে লাগি নধৰে কেৰাহীত। ইয়াতে গৰম পানী দিয়া হৈছে। ভালদৰে পানীখিনি দি লৈ এতিয়া অকণমান বইল হ'ব দিব লাগিব, কাৰণ কচুটো সিজিব লাগিব ভালদৰে। খিনি এনেদৰে সিজিব দিছোঁ। প্ৰথম এবাৰে পানী দিছোঁ আমি, সিজা নাই আৰু নিসিজিলে আৰু পানী দিব লাগিব ইয়াতে। ইপিনে মাছখিনি হৈছে, এতিয়া পানী নোহোৱা হৈ পৰিছে। আৰু আনফালে কচু দিয়া হৈছিল নহয় ইয়াতে, তো কচুখিনি সিজিছে। এতিয়া মাছখিনি ইয়াতে দিয়া হ'ব। গোটেই মাছখিনি ইয়াতে দি দিছোঁ। এইবাৰ মাছ দিয়াৰ পাছত অকণমান এনেদৰে লাহেকৈ লৰাই দিব। লাহে লাহে লৰাই দিব যাতে মাছখিনিও ভাঙি নাযায়। আৰু কচুখিনি ভালকৈ সিজিছে। এতিয়া অকণমান টাইম এনেদৰে উতলিব দি পেলাই গেছটো অফ কৰি দিম। এয়া হৈ যাব আমাৰ কচু আৰু শ'ল মাছেৰে ৰন্ধা এসাঁজ ধুনীয়া ব্যঞ্জন ৰেডি হৈ যাব। এয়া উতলিব দিছোঁ, ভালদৰে উতল খাইছে। এতিয়া গেছটো অফ কৰি দিম, কাৰণ এইখিনি আমি ৰাখিম আৰু আঞ্জাখনৰ যিটো জোলটো মানে এইখিনিতে ৰাখিম। বাকী কচুৰ আঞ্জাৰ এইখিনি ৰাখিবই লাগিব, কাৰণ কেৰাহীটো বেছি ডাঙৰ নহয় যিহেতু, সেইকাৰণে গেছটো অফ কৰি দিছোঁ। আমাৰ কচু আৰু শ'ল মাছৰ সৈতে কচুৰ আঞ্জাখন। আপোনালোকে কেনে পালে জনাব মোক কমেণ্ট বক্সত। ৰেচিপিটো কেনে পালে, কচুৰে সৈতে শ'ল মাছৰ ৰেচিপিটো। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড নতুনসকলে ছাবস্ক্ৰাইব কৰিব। তেন্তে আৰু মই উৎসাহ পাম নতুন নতুন ভিডিঅ' দিবলৈ। তো আজিলৈ আহিছোঁ অন্য এটা ধুনীয়া ভিডিঅ', ধুনীয়া এটা ৰেচিপিৰ সৈতে মই আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ জনাইছোঁ।